নমস্কাৰ সকলোকে। আপোনালোকে দেখিছে ইণ্ডাষ্টাৰৰ 1 মিনিটৰ কেণ্ডেলবিলাক মৰ্ণিং ওপৰলৈ গ'ল আৰু এতিয়া 9:45 হৈ গৈছে বাৰু। দেখিছে আপোনালোকে এতিয়া ডাউন ছাইডত মুভ দি আছে, গতিকে এটা ডাউন ছাইডত এণ্ট্ৰি কৰিম বুলি ভাবিছোঁ। দেখিছে 125 কোৱান্টিটিত ডাউন ছাইডত এণ্ট্ৰি হৈ গৈছে। এতিয়া যিহেতু মাৰ্কেট ডাউন ছাইডত স্পীডত মুভ দি আছে, সেইকাৰণে ৰিভাৰ্চো হৈ যাব পাৰে স্পীডত, সেইকাৰণে ষ্টপ লছটো প্লেচ কৰি লৈছোঁ। যিহেতু মাৰ্কেটটো আমাৰ ছাইডত মুভ দিছে অলপ, সেইকাৰণে ষ্টপ লছটো অলপ ট্ৰেইল কৰি দিছোঁ। আপোনালোকে দেখিছে মাৰ্কেটত চেলাৰৰ প্ৰেছাৰ আছে যদিও, চেলাৰৰ মানে প্ৰেছাৰটো এতিয়া বায়াৰৰ প্ৰেছাৰটো বাঢ়ি গৈ আছে, সেইকাৰণে আমি ষ্টপ লছটো আৰু ট্ৰেইল কৰি গৈ আছোঁ, কাৰণ এণ্ট্ৰি কৰা যথেষ্ট টাইম হৈ গৈছে। ফাৰ্ষ্ট 10 মিনিট মানে হৈ গৈছে, সেইবাবে ষ্টপ লছটো আৰু ট্ৰেইল কৰি লৈ আহিছোঁ। যিহেতু বায়াৰৰ প্ৰেছাৰ বাঢ়ি গৈ আছে, সেই ষ্টপ লছটো প্ৰায় কষ্টি ট্ৰেইল কৰি দিছোঁ। ষ্টপ লছ হিট হৈ গৈছে, দেখিছে আপোনালোকে কষ্ট ওলোৱাৰ দৰে হৈছে। যিহেতু আমাৰ টাৰ্গেটেড যিটো লছ আছে, টাৰ্গেট লছতকৈ কম হৈছে, সেইবাবে আকৌ নেক্সট এটা ট্ৰেড প্লেন কৰিম। আজি যিহেতু নিফটি ডাউন ছাইডত আছে, সেইবাবে আমি আজি যিকেইটা ট্ৰেড প্লেন কৰিম ডাউন ছাইডতে প্লেন কৰিম। আৰু আপোনালোকে দেখিছে এইটো ডাউন ছাইডত মুভ দিলে, মুভ দি এতিয়া আপ ছাইডে ৰিট্ৰেছৰ বাবে গ'ল, আকৌ ডাউন ছাইডত মুভ দিব পাৰে। সেইবাবে মই এটা অৰ্ডাৰ ক্ৰিয়েট কৰি থৈছোঁ। দেখিছে আপোনালোকে ইয়াত চেল ষ্টপ লিমিট বুলি, এনেদৰে যিবিলাক প্ৰাইচ পইণ্টৰ পৰা আপোনালোকে যে মাৰ্কেট তললৈ যাব পাৰে, তেনেকুৱাত যদি আপুনি অৰ্ডাৰটো লগায়, তাক ষ্টপ লিমিট বুলি কোৱা হয়। আৰু যদি আপ ছাইডে লগালোহেঁতেন, আপ ছাইডৰ পৰা ইমান পইণ্টৰ পৰা ডাউন ছাইডত আহিব পাৰে, সেইটো তেতিয়া আপোনাৰ লিমিট অৰ্ডাৰ হ'লহেঁতেন। এইটো ষ্টপ লিমিট অৰ্ডাৰ, মানে ইয়াৰ পৰা ডাউন ছাইডত গ'লেগে মোৰ অৰ্ডাৰটো ক্ৰিয়েট হৈ যাব মানে অট'মেটিক। দেখিছে বহুত সময় ৱেইট কৰাৰ পিছত মাৰ্কেট আমাৰ ছাইডে মুভ দিছে, মানে চেল ছাইডত, আৰু অৰ্ডাৰ এতিয়ালৈকে প্লেচ হোৱা নাই। অৰ্ডাৰ প্লেচ হ'ব যেন লাগিছে বাৰু এইবাৰ। অৰ্ডাৰ প্লেচ হৈ গৈছে আৰু আমাৰ ছাইডে অলপ মুভ দিছে, সেইবাবে ষ্টপ লছটো লগাই ল'ম। আগৰ ভিডিঅ'ত যিটো কৈছিলোঁ আপোনালোকক, ছুপাৰ অৰ্ডাৰ আহিছে ধনত চাব। এতিয়া মই তেনেকৈ যিটো টাৰ্গেটটো মই ইয়াত ছেট কৰি দিব পাৰিম। যিটো এছ এল বুলি ওলাই আছে, কাৰণ ডাউন ছাইডত লৈছোঁ আমি, মানে চেলিং কৰিছোঁ, সেইবাবে এছ এলটো য'ত প্লেচ কৰিম, মানে এছ এল বুলি যিটো ওলাই থাকে সেইটো প্লেচ কৰোঁতে আমাৰ টাৰ্গেট হৈ গৈছে। দেখিছে আপোনালোকে টাৰ্গেট তাত দেখাই দিছে। এইটো কেলকুলেশ্যনত কিবা এটা ভুল হৈছে চাগে, ইমানটো নহ'ব বাৰু টাৰ্গেটত, কিন্তু ছিষ্টেমতে লগাই দিব পৰা যায়। দেখিছে আপোনালোকে ছিষ্টেমত কেনেদৰে আমি টাৰ্গেটটো আৰু ষ্টপ লছ একেলগে ছেট কৰি দিছোঁ।
মাৰ্কেটত চেলাৰৰ প্ৰেছাৰ কমি গৈছে, এই যে আপছাইডত মুভ দিছে, নিফটিও আপছাইডত গৈছে। সেইবাবে ষ্টপ লছটো এতিয়া য'ত প্ৰাইচ পইণ্ট চলি আছে মাৰ্কেটত সেইটোলৈকে ট্ৰেইল কৰি দিয়া হ'ব। আৰু যিটো আমি টাৰ্গেট ছেট কৰিছিলোঁ তালৈকে নাযাব চাগে মাৰ্কেট। এই দেখিছে তাৰ ষ্টপ লছটো হিট কৰি দিলে, আচলতে যাবগৈও পাৰে ডাউন ছাইডত, কিন্তু যিটো নিফটি মুভ দিছে আপছাইডত সেইবাবে আমি বহি থাকিবলৈ ভাল নাপালোঁ, সেইকাৰণে ওলাই দিয়া হ'ল। আৰু এনেকুৱা ভিডিঅ' কিছুমান আহি থাকিব, আপোনালোকে শিকি থাকিব পাৰিব।